Hello guys, good morning and welcome back to my YouTube channel. बहुत दिन पिछत এটা ব্লগ কৰিম বুলি ভাবিলো ইমান দিন কৰা নাছিলো আৰু আজি এটা ব্লগ কৰিম ভাবিছো আৰু এতিয়া ৰাতিপুৱা বাজিছে 4:30 আৰু উঠিলো ফ্ৰেছ হলো জাস্ট ৰেডি এটা হাঁহি আছে মানে মোৰ লগত দুটা ফুট আছে মই সঁচাকৈ এইখিনি দিন কিহতে মোক মানে ভালকৈ ভিডিঅ'টো বনাব দিয়া নাই আৰু মই ৰেডি হোৱা নাই কিহত ৰেডি হ'ল ৰবা সিহঁতক দেখাইছোঁ ফুটকেইটা চলাওঁ এই ষ্টাইল কৰি আছে ৰাতিপুৱা 4:30 দেখিছে ষ্টাইল কৰিব ধৰিছে আৰু এইটো এটা ৰেডি কোৱা কিবা ক'ব আছে যদি কৈ দে ইহঁত দুইটাই নিজে ওলাই ল'লে মই এতিয়ালৈ ওলোৱা নাই আৰু মোক ভিডিঅ' বনাই দিওঁতে ডিষ্টাৰ্ব কৰি আছে আৰু মই এতিয়া ওলাই লওঁ বাকীখিনি মই পিছত দেখাই আছোঁ চাই থাকক আমি যাওঁতে আপোনালোকৰ লগত লৈ যাম ভালকৈ চাই থাকিব বাই বাই আৰু এইটো এটা আমাৰ টি চাৰ্ট চেঞ্জ কৰি ল'লোঁ তাইটো পিন্ধিছিল মোৰটো তাই পিন্ধিলে তাইটো মই পিন্ধিলোঁ আমি এতিয়া যাম ৱাকত এতিয়া কেইটা বাজিল এতিয়া 4:57 এতিয়া আৰু আমি এতিয়া যাম এয়া গেটৰ তালা খুলি আছে এইটো চব বান্দা লৈ যায় কিবা এই দাণ্ডা বান্দৰ আৰু কুকুৰৰ কাৰণে আমাৰ ইয়াতে কুকুৰ আৰু বান্দৰ বহুত সেইকাৰণে মানে দাণ্ডাডাল লৈ যাব লগা হয় আৰু এইটো আমাৰ লগত আহিছে তই যাবি নেকি ভিউটো দেখা নাই ভাল ৰাতিপুৱাৰ আমাৰ ঘৰৰ ফ্ৰণ্টৰ ভিউ ৱাও ধুনীয়া লাগি আছে আৰু কি হ'ল আমি দৌৰি থাকোঁতে মানে সেইকেইটা বেয়া গৰম লাগছে কি ঘামিছোঁ আৰু দৌৰি থাকোঁতে মোৰ মানে জোতাযোৰে ভৰিখন ইমান বেয়াকৈ কাটিছে বেণ্ডেজ লগাইছিলোঁ কালিয়ে কাটিছিল কিন্তু বেণ্ডেজ লগাইছিলোঁ তথাপি বেণ্ডেজটো খুলি গ'ল বেণ্ডেজেও ছাপৰ্ট কৰা নাই তাৰপিছত এতিয়া মানে ভালকৈ দৌৰিব পৰা নাই মোৰ কথাটো হ'ল সেইটো কেনাই গৰম তোৰ কাৰণে দৌৰিব পৰা নাই আমি দৌৰিমতো সেয়া কষ্ট মষ্ট দৌৰিম আৰু সেই ৰাক্ষস নেকি আহি পেলাই ক'ৰ কি আমলখি চামলখি বিচাৰি আছে ঘৰৰ মানুহৰ ঘৰে চৰিকেইটা আৰু আমি এতিয়া গৈ আছোঁ এতিয়া দৌৰিম আৰু হা বাই বাই আৰু এইখন আউনীআটী সত্ৰ গা চা নোধোৱাকৈ নাযাবি ওচৰত গা চা ধোৱা নাই সেইকাৰণে আমি ভিতৰত নোসোমাওঁ আৰু গেটটো অফ আছে গেট লক যাব নোৱাৰোঁ সেইকাৰণে বাহিৰৰ পৰাই দেখালোঁ ঘামি চিমি অৱস্থা নাই মই
যাব মইতো আৰু কেনেকুৱা ঘামিছোঁ আৰু এনাৰ্জি নাই হ'ব উঠি পাগল নেকি পৰিবি পৰিচয় মৰবি ইয়াতে মই ৰিক্স ল'ব নোৱাৰো এইবোৰ চব পেলাই থৈ যাম এনেকৈ তোক ৰিক্স ল'ব দিয়া নাই তই জিগৈ নহয় একোৰে জিগৈ নহয় মই এতিয়া গুচি যাম দুইটা পৰি থাকিবি এম্বুলেঞ্চ ময়ে মাতিব লাগিব দুইটা পৰি থাকিব যদি পৰিস্থিতি একদম অৱস্থা বেয়া হৈ থাকে এম্বুলেঞ্চ কোনে মাতিব মই মোবাইল এম্বুলেঞ্চ গ'ল চেছ নাই আৰু এইটো গ'ল কি হ'ল আপোনাৰ কি হ'ল এনাৰ্জি নাই আৰু ফাইনেলি আহি আমি ঘৰ পালোঁ এনেকুৱা ভোক লাগিছে আৰু আমিতো অৱস্থা নাই এতিয়া ফ্ৰেছ হৈ লওঁ ফ্ৰেছ হৈ কিবা এটা খাই লওঁ অত্যাচাৰ ভোক লাগিছে তাৰপিছত আপোনালোকক দেখাই আছোঁ এয়া বনাইছে মেগী আৰু অমলেট মই মেগী বনাইছোঁ আৰু এইটো অমলেট মই খাম মোক বনাই পেলাই খুৱাব খুৱাইছে তই আমাৰ এতিয়া খাম ধুনীয়াকৈ এতিয়া খাই পেলাই কোৱা কেনেকুৱা হৈছে মই বনাই এটা কাম কৰ খাচোন কেনেকুৱা হৈছে অঁ ফ্ৰাইড ৰাইচ বনাই খুৱাম ন আজি মই ক খাই পেলাই ক কেনেকুৱা হৈছে মই বনোৱা বস্তু তুমিও খোৱা এবাৰ কেনেকুৱা হৈছে কোৱা আৰু কৈছিলোঁ যে ফ্ৰেছ হৈ খাই পেলাই কিন্তু মানে আগতে খাই লওঁ বহুত ক'লোঁ মই সেইটোৱে কৈ আছোঁ আগতে খাই লওঁ বহুত ভোক লাগি আছিল তাৰপিছত ফ্ৰেছ হ'ম এতিয়া খাই লওঁ এয়া মেগী বনাইছে মেগী আৰু অমলেট ইহঁত দুটা বনাইছে খাই লওঁ এতিয়া মজ আমি গা চা ধুই ফ্ৰেছ কিহৰ কিন্তু ধোৱা নাই মস্ত লেতেৰি ধুইছোঁ দে আমি ইমান চাফা মানুহ ধোৱা যেন লাগে নে দেখাত চাক লাগে নে নাই লাগে নিশ্চয় লাগে এইটো ধোৱা নাই মই কিন্তু ধুইছোঁ তুমি কালি মানে কি ৰ'দ মই এবাৰ ৰ'দত চানি বাইদেউ ৰ'দ মাইনা কি খবৰ আছোঁ যিয়ে নকৰি কৈ দিয়াচোন মোৰ চেনেলটোৰ বিষয়ে লিখিব ভাল তোমাৰ চেনেলটো কাৰণে লাইক নকৰক শ্বেয়াৰ নকৰক ছাবস্ক্ৰাইব নকৰক ছাবস্ক্ৰাইব এনেকৈ ক'লা এনেকৈ ক'লা হ'ব দিয়া তোমাক মই কি কৰিম চাবা আপুনি মোৰ বাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে যদি বা নাই কৰা যদি ভাল কথা কৰিছে যদি আকৌ আনছাবস্ক্ৰাইব দেখিলে বেলেগৰ নহয় মানে কি মোৰ এটাই বহুত দুখ মানে কি মোৰ এইকাৰণে ভিডিঅ' বনাব মন নাযায় বেলেগৰ এতিয়া ভণ্টি হওক দাদা হওক বা হওক যদি যেতিয়া মানে কয় আৰু যে কিবা এটা কৈ দিয়া তেতিয়াহ'লে কয় অঁ ছাবস্ক্ৰাইব কৰোঁ ভালকৈ কয় কিন্তু ইহঁতে দেখিছে কি ক'লে আমি ইউনিক সেইকাৰণে মানে কি দুখ লাগে মোৰ এইটো কাৰণে মই ভিডিঅ' নবনাওঁ ছাপৰ্ট নকৰে আৰু কেনেকৈ কৈছে আৰু আমি এতিয়া ঘৰৰ বাহিৰত ৰখি আছোঁ এনেই ৰখি থকা নাই ৰিজন এটা আছে ৰিজনটো হৈছে আপোনালোকে দেখিয়ে পাব লগত মানুহ এজনী আহি আছে আমাৰ ঘৰলৈ এজনী মানুহ আহি আছে এতিয়া আপোনালোকে গম পাব কোন হয় চাই থাকক ভিডিঅ'টো তেতিয়াহে গম পাব দেখাই দিম কি ৰ'দ একদম ইমান ৰ'দত উৰিলে মোক নাযাওঁ নাই না বহুত চেৰা দে যায়
জানা মামার বউ মত আয়ো মুখখান এবার মোবাইল ভাঙি দিম এতিয়া কামটো কাম নকৰ ইমান বেছি ৰ'দ তাই আহিল তাইক মানে অলপ আনিব যাব আমাৰ এইখিনি আহি পেলাই অলপ সোমাই আহিব লাগে খোজকাঢ়ি তো তাই মানে মোক আগবঢ়াই আনিবৰ কাৰণে মাতিছিল কিন্তু মানে কি ইমান ৰ'দ মই মানে নাযাওঁ বুলি ক'লোঁ সেইকাৰণে তাই বেয়া পালে অলপ আহি পেলাই নামাতি পেলাই মোক বেয়া পালে অলপ আৰু এতিয়া গ'ল তাই অলপ বস্তু আছিল মোৰ তাত সেইখিনি নিব আহিছিল তাই এতিয়া গ'ল অলপমান আগবঢ়াই দি থৈ আহিলোঁ তথাপিও বেয়া পাইছে তাই মোক মানে য'লৈ যাব লাগে গাড়ী য'ত উঠিব লাগে তালৈ যাব দিছিল নগ'লোঁ তো সেইটো কাৰণে মানে অলপ বেয়া পালে আৰু চকু খুলি আছে দুপৰীয়া খাই বৈ মানে শুলোঁ ৰাতিপুৱা ইমান জল্দি উঠিছিলোঁ ন বহুত টোপনি লাগি আছিল তাৰপিছত শুলোঁ ঠিক আছে শুম বুলি ভাবিলোঁ বাট কি হ'ল অলপমান শুলোঁ খোৱাৰ পিছতে ফোন আহিব তাৰপিছত খুৰা এজন আহিল সেনেকৈ মানে টোপনিটো এতিয়া সাৰ পালোঁ টোপনি লাগিয়ে আছে আধা টোপনি হৈ আছে তাৰপিছত আৰু আমাৰ ভণ্টিটো এতিয়া যাব ওলাইছে খাই আছোঁ ৰেডি হৈ আছে যাব ওলাইছে মানে তুমি মিছ কৰিব নহয় এতিয়া ওলাই বেয়া লাগিব আমাৰ ওচৰৰে সেই বুলি কালি থাকিলোঁ ভাল লাগি আছিল এনজয় কৰিছিল আজিতো বেয়া লাগিব ন কান্দিম আমি এতিয়া বহুত দিন কান্দিম কান্দি আছো ঠাণ্ডা চুন্দা লগা নাই মোকে বেয়া লাগব ইয়ে কি থাকো আমাৰ বেয়া লাগছে কিন্তু ঠাণ্ডাহে নাই এতিয়া বেয়া লগা নাই 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 আপুনি কি কৰি আছে মানে আমি লগ কৰিব নোৱাৰে শুলোঁ ইমান ধুনীয়া টোপনি আহিছিল আৰু খং উঠিছে ইমান মানে ফোন কেইটা সেইটো খোৱা টাইমতে হেৰি ফোন নাহে আৰু মানে মানুহে আমাৰ মানুহটো যে কথা মিছ নকৰা আমাক গুচি যাবি এতিয়া বেয়া লাগি আছে। পাগলা নেকি মই কোৱাৰ পিছত খং কৰি বহি আছে আৰু বেলেগ ভাবিটো কোন হয় গম এইটো ভণ্টি হয় আৰু দুইটা ভণ্টি হয় আৰু সিহঁত দুটা ফ্ৰেণ্ড হয় মানে ডান্সৰ ফ্ৰেণ্ড স্কুল ফ্ৰেণ্ড নহয় বা হয় এনেই কিন্তু মানে কি হ'ল আৰু এতিয়া মানে পুৰা ডান্স ক্লাছৰ পাৰ্টনাৰ হয় তো সেনেকৈ মানে লগ হৈ এতিয়া পুৰা একদম বেষ্ট ফ্ৰেণ্ড হৈ গৈছে মানুহ এইটো যোৱা মানুহ ঐ যোৱা মানুহ কি হ'ল নগলো কিয় কাৰণে থাকি দিলো আজি খাওঁ দিয়া যাব দিছোঁ তথাপিও নাযায় আকৌ থাকিল চানা খাইছে এইবাৰ আকৌ খাওঁ বুলি আহিছে এটা আমাক দিছে এইটো মানে কোনটো বুটা আছে নাই নাই এইটো তাইকে খাব দিছোঁ খাব দিছোঁ মই আইতা আমাক দিছে আছে আৰু আমি এতিয়া ভাবিছোঁ মানে এটা ডান্স ভিডিঅ' কভাৰ কৰিম বুলি কভাৰ ডান্স ভিডিঅ'ত মুখখন কথা কৈছিল মই এইটো মানে কি আমি ভাবিছোঁ এটা ডান্স ভিডিঅ' কভাৰ ডান্স ভিডিঅ' কৰিম বুলি তো মানে কি আমি বিহুতে কৰিম কিবা এটা কৰিম বুলি ভাবিছোঁ কি হয় নাজানো তাকে অলপ প্ৰেক্টিচ কৰোঁ অকণমান আগত কৰিলোঁ আৰু অলপ কৰোঁ কৰি পেলাই ভাত খাম আৰু তো চাই থাকক আপোনালোকক আৰু PUDINA PUDINA Lela PUDINA Lela PUDINA Lela PUDINA bhariya ke hasina Mar Nitala na nitala jaldi Nitala bahala আজি বহুত বেছি গৰম 34 ডিগ্ৰী চেলচিয়াছ মানুহ ভিজি যাব এনেকুৱা হ'লে আজি আকৌ যোৱা মানুহ নগ'ল এইটো যোৱা মানুহ যাই বুলি যেতিয়া কি ধুনীয়াকৈ ব্লগত বাই বাই দিছে মই যাম বুলি ভাবিছিলোঁ আমি ৰখোৱা নাই দেই নিজে আছে কিন্তু হয়নে হয়নে এনে যে কি কৈছিলি আমি ৰখোৱা নাই আমি চিনিয়ে নাপাওঁ তাইৰ পাবা কোন ন আছে নিজে নিজে থাকে খোৱা মানুহ আমি কিন্তু ন বাইকক মাৰিব পাৰিনে মই মাৰো মাৰ মোক মাৰিছে স্কৰ मनुष्य लग लो मत करो रहने दो बहुत बुरे लग रहे हो तौबा 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 थारा मूड खराब कर दिया চুলি বেয়া কৰি দিছে মোক মানে কি মই খায়ে আছিলোঁ পাহৰিয়ে গৈছিলোঁ মই মনত পেলাই দিছোঁ
হয় না ভালকে খাবা দে ইয়ে লাষ্ট কৰে আকৌ হা হা ধুনীয়াকৈ খা তই নকলে খালো খাওঁ। এইটো ফুডি লাইক মাৰি দিও ও यार यार নাখালে জিৰিয়ে নাখালে তো খা জিৰিয়ে নাখালে তো খা লালি লালো লালি লালো হেল্ল' গাইজ আৰু আমি ভাত পানী খাই এতিয়া ৰেডি হ'লোঁ আৰু আমি এতিয়া শুবৰ কাৰণে আহিছোঁ অঁ কেমেৰাটোৰ আগত আহিব নোৱাৰে মানে এক্সপ্ৰেশ্যন মানে কি থেংক ইউ লাষ্টলৈ চোৱাৰ কাৰণে আৰু ভিডিঅ'টো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ লাইক কমেন্ট শ্বেয়াৰ কৰি দিব বন্ধুৰ লগত শ্বেয়াৰ কৰি দিব হৈছে। বন্ধু ফেমিলি এডল যাৰ লগত কৰে লাষ্টলৈ চোৱাৰ কাৰণে ধন্যবাদ বহুত দেৰি পিছত কৰিছোঁ অলপ কৰি দিব আৰু তো আমি এতিয়া শুনে গুড নাইট বাই বাই লাভ ইউ অল